गसाइगावनि आलकझाराव बीजेपीनि जयनिं हाबाफारि 400निबो बांसिन कंग्रेस आरो बीपीएफनि सोद्रोमाफोरा बीजेपीआव हाबदों। गसाइगाव गेरुवा दोलो बीजेपीआ लासै लासै दावगागासिनो दङ। गसाइगाव महकुमानि गुमा बियाबनि आलकझाराव बीजेपीनि मोनसे जयनिं मेलाव ओनसोलनि गोबां सुबुंफोरा बाहागो लादों आरो मदद होदों। बे मेलाव कंग्रेस आरो बीपीएफ दोलोनि 400निबो बांसिन मावथि आरो मददगिरिफोरा बीजेपीआव हाबदों। बीटीसीनि ईएम सुजल सिंहआ गोदान जयनिं जानाय सोद्रोमाफोरखौ टफी आरो बीजेपीनि माफ्लारजों बरायो। बीजेपी मण्डलनि आफादगिरि मीनाथि रायाबो बे मेलाव नुजाथिदोंमोन। जाय बियाबाव बीजेपीनि गायसननाय बिथाया गैयामोन, बै जायगाफोराव सुबुंफोरनि थाखाय सान हर खामानि मावनाय दोलोनि दैदेनगिरि आरो मावथिफोरनि बाउसोमनायनि थाखाय गुमा बियाबाव बीजेपीनि बिथाया गोख्रोंसिन जानो हमदों। हठाৎ বুলি নহয়, মই আজি বহুত দিনৰ পৰা আলকঝাৰ গাঁৱত নিজৰ লগত সম্পৰ্কত আছিলোঁ আৰু এইটো 100% আমাৰ ইয়াত মানে 80% বড়ো মানুহ আছে আৰু 20% আমাৰ আদিবাসী ভাইসকল আছে। তো মই ভাবি আছিলোঁ যে আমাৰ বিজেপিৰ লগত এই মানুহখিনি বহুত মানে কম আছিল, পাৰ্চেণ্টেজত বিজেপিত নাইকিয়া আছিল। তেতিয়াৰ পৰা মই লক্ষ্য কৰি লৈছিলোঁ যে মানুহখিনিক আমি বিজেপিত আনিম বুলি কাম কৰি আছিলোঁ। ইয়াৰ আগত মই 4-5 বাৰ মিটিং কৰিছোঁ। তাৰপিছত মানুহখিনি আমাৰ কামত বা বিজেপিয়ে যে এখেতক বিটিআৰ দিছে, পিটিচি দিছে, চব মই ডোৰ টু ডোৰ গৈ বুজাইছোঁ। তেতিয়া মানুহখিনি ইমপ্ৰেছ হৈছে আৰু মানুহখিনি কৈছে যে আমি আপোনাৰ তাত কমচে কম আমি 400 মানুহ আমি জইনিং হ'ম। তো এইকাৰণে আজি এই প্ৰগ্ৰামটো দিয়া হৈছে। অনুষ্ঠানটো মন কি বাত হৈ গ'ল। মোদীজীৰ আজি 134তম। তাৰ পিছত মন কি বাতৰ পিছত আমি এই জয়নিং প্ৰগ্ৰাম এটা ৰাখিছিলোঁ, কিন্তু খুব ভাল অনুষ্ঠান হৈছে, আপোনালোকে দেখা পাইছে। আৰু মই ভাবোঁ যে এইবাৰ বিটিআৰত বিজেপি হৈ থাকিব আৰু বিজেপি বহুত ভাল ৰিজাল্ট কৰিব। তাৰ এইখিনি আপোনালোকে এক্সাম্পল দেখা পাইছে। আৰু মই গাঁৱে ভূঞে চব জেগাত ঘূৰি আছোঁ, তাতে মই ৰেছপন্স পাইছোঁ যে বিজেপিয়ে বিটিআৰত শান্তি আনিছে বা বিটিআৰত খুব ভালকৈ কাম কৰিছে। তাৰ কাৰণে বিটিআৰবাসী ৰাইজে বিজেপিৰ লগত চবে আহি আছে। আজি অলমষ্ট 400 মানুহ জইনিং। ইয়াত বেছিভাগ বিটিআৰ আমাৰ এই অঞ্চলৰ বড়ো মানুহখিনি। আগত বিটিএফৰ লাঞ্চাৰ ইয়াত আমাৰ MCLA 15 বছৰৰ পৰা আহি ইয়াতে জিকি আছে। এই মানুহখিনি মেক্সিমাম বিটিআৰ আৰু অলপ আমাৰ আদিবাসী খ্ৰীষ্টান ভাইসকল কংগ্ৰেছৰ লগত আছিল। কংগ্ৰেছ আৰু বিপিএফৰ পৰাই মেক্সিমাম মানুহখিনি আহিছে। আমাৰ চিত্ৰপুৰ বিচিডিচি অন্তৰ্গত আমাৰ যিটো আলকঝাৰ যিটো বড়ো গাঁও, ইয়াত আমাৰ এটা জইনিং প্ৰগ্ৰাম আমাৰ আছিলে কুমা মণ্ডলৰ পৰা। ইয়াত আমাৰ প্ৰায় 400 জনৰ অধিক ইয়াতে আমাৰ জইনিং কৰিলে। ইয়াতে বেছিভাগ প্ৰায় আমাৰ বড়ো মানুহ আছে, আমাৰ আগত যিবিলাক বিপিএফ কৰিছিল আৰু আমাৰ আদিবাসীও আছে যিবিলাক কংগ্ৰেছ কৰিছিল। আজি আমাৰ বিজেপিৰ আমাৰ নীতি আদৰ্শ ভাল পায়, সিহঁতে আমাৰ দলত আজি যোগদান কৰিলে আৰু এইটো আমাৰ বিজেপিৰ কাৰণে একটা শুভ লক্ষণ। আৰু আমি আৰু ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ যে নেক্সটত ইয়াৰ পৰা আমাৰ গুমাৰ পৰা আমাৰ বিজেপি পাৰ্টি আমাৰ বিষয়গত জয়যুক্ত হ'ব।